নাযায়। আজি চাওক, অসমত ভাৰতত কোনো দুৰ্নীতি কৰা মানুহ কোনোদিনে বাচি যোৱা নাই। কোন বিষয়া আছিল, কোন EM আছিল, কোন চিফ আছিল, ডিপুটি চিফ আছিল, ইয়াৰ লগত কথা নাই। দুৰ্নীতি যোনে কৰিছে সি পৰিব জালত। গভৰ্ণমেণ্টটো এইকাৰণে সলনি হৈছে কি ইয়াত পৰিৱৰ্তন লাগে। আমি পৰিৱৰ্তন কৰিবলৈ আহিছোঁ। এতিয়া বহুতে ইনচাল্ট কৰিছে, কিবা এটা ঘটনা হ'লে এইটোৱে পৰিৱৰ্তন। যদি আমি EC মিটিঙতো লৈছোঁ আৰু আমাৰ কাউন্সিলতো আমি এপ্ৰুভ কৰি লৈছোঁ যে এই দুৰ্নীতিবিলাক আমি CBIতো দিব পাৰোঁ, NIAতো দিব পাৰোঁ, EDকো দিব পাৰোঁ, চবকো দিব পাৰোঁ। পৰিব, চবেই পৰিব। যোনে দুৰ্নীতি কৰিছে সিয়ে জালত পৰিব। কাৰণ এতিয়া দুৰ্নীতি। বেলেগত আপুনি কোকৰাঝাৰত যাওক, ইমান ডাঙৰ এটা ৱাটাৰ স্কিম আছে, সেই ৱাটাৰ স্কিমে পানী দিবলৈ পৰা নাই। তেনেকৈ কিমান স্কিম চাব আপুনি। খুটা কম্বলটো আপুনি যদি কয় যে মই চেষ্টা কৰিম, মানে কেইদিনমান পিছত আপোনালোকক চব প্ৰভাইড কৰিম, কাৰণ ডাটা আমাৰ ৰেডি হৈ গৈছে। এজন ঠিকাদাৰে 100 কোটিতকৈ বেছি আঁঠুৱা কম্বল ছাপ্লাইৰ বিল পাব লগা আছে। কুল মিলাই প্ৰায় 300-400 কোটি টকাৰ, কমচে কম 300 কোটি টকাৰ আঁঠুৱা, ছাতি, আপোনাৰ কম্বল, তেনেকুৱা স্প্ৰে মেচিন, তেনেকুৱা ছাপ্লাইৰ পইচা বিল দিব লগা আছে। চ' ভাবি লওক আপুনি 300 কোটি টকাৰ যদি আঁঠুৱা, আমব্ৰেলা, ছাতি কিনিব লাগে, কিমান ছাতি পাব? অসম চৰকাৰৰ তেনেকুৱা কোনোবা দিনা হৈছে নেকি যে অসম চৰকাৰে 100 কোটি টকাৰ কম্বল বিতৰণ কৰিছে, 100 কোটি টকাৰ আমব্ৰেলা বিতৰণ কৰিছে? তেনেকুৱা কেতিয়াবা হৈছে নেকি অসম চৰকাৰ? বৃহৎ দুৰ্নীতি হৈছে। কোনোদিনে বাচি নাযায়। আজি চাওক, অসমত ভাৰতত কোনো দুৰ্নীতি কৰা মানুহ কোনোদিনে বাচি যোৱা নাই। এদিন নহয় এদিন জালত পৰিছে। সেইটো যিমান ডাঙৰ কেন্দ্ৰীয় মন্ত্ৰী নহওক কিয়, আজি নহয় কালিতো যাবই। এইটো মই কৰিলেও যাব, আপুনি কৰিলেও যাব। কোন বিষয়া আছিল, কোন EM আছিল, কোন চিফ আছিল, ডিপুটি চিফ আছিল, ইয়াৰ লগত কথা নাই। দুৰ্নীতি যোনে কৰিছে সি পৰিব জালত। চাওক না, ৰাজনীতিক নেতাটো বাচি গ'লেতো আপুনি দেখিছে দিল্লীত ৰাজা জেলত গ'ল, কানিমই জেলত গ'ল, সুৰেশ কালমাটি জেলত গ'ল, নৰসিংহ ৰাওৰ নিচিনা মানুহ জেলত গ'ল, চিদাম্বৰমৰ নিচিনা মানুহ জেলত গ'ল। ইহঁতেতো অফিচাৰ নাছিলতো। চাওক, গভৰ্ণমেণ্টটো এইকাৰণে সলনি হৈছে কি ইয়াত পৰিৱৰ্তন লাগে। আমি পৰিৱৰ্তন কৰিবলৈ আহিছোঁ। এতিয়া বহুতে ইনচাল্ট কৰিছে, কিবা এটা ঘটনা হ'লে এইটোৱে পৰিৱৰ্তন। আচল পৰিৱৰ্তনটো কৰিবলৈ আমি গৈ আছোঁ, কিন্তু ইয়াৰ কাৰণে আমি প্ৰিপাৰেশ্যন কৰিছোঁ। চব বস্তু আমি ৰেডি কৰিছোঁ। আমি এটা ষ্টাডি কৰিছোঁ। কাৰণ গভৰ্ণমেণ্ট এখন হ'লে সেইটো যি লেভেলৰ গভৰ্ণমেণ্ট নহওক, পঞ্চায়তৰ পৰা পাৰ্লিয়ামেণ্টলৈকে, সেইটো এটা ৰুলৰ মাজত চলিব লাগিব। আৰু BTCত তেনেকুৱা কোনো ৰুলে নাছিলে। ৰুলৰ মাজত একো চলাই নাই। কিমান ডাঙৰ স্কিমবিলাক মানে তেখেতসকলে অনলাইন টেণ্ডাৰ কৰা নাই। মানে বহুত বস্তু আছে, তেনেকুৱা কোনো ৰেটবিলাক মানে কোনো এটা কমিটিৰ দ্বাৰা ৰেট এপ্ৰুভ কৰা নাই। তেনেকুৱা বহুত বস্তু আছে আমাৰ হাতত এতিয়া। যোনে য'ত যাবলৈ মানে যোনটো মানে স্কেম য'ত যাব লাগে তাতে পঠাই দিম আমি। অলৰেডি আমি EC মিটিঙতো লৈছোঁ আৰু আমাৰ কাউন্সিলতো আমি এপ্ৰুভ কৰি লৈছোঁ যে এই দুৰ্নীতিবিলাক আমি CBIতো দিব পাৰোঁ, NIAতো দিব পাৰোঁ, EDকো দিব পাৰোঁ, চবকো দিব পাৰোঁ। পৰিব, চবেই পৰিব। যোনে দুৰ্নীতি কৰিছে সিয়ে জালত পৰিব। কাৰণ ইমান সংগ্ৰাম কৰি, ইমান ত্যাগৰ বিনিময়ত এটা কাউন্সিল হৈছে। এই কাউন্সিলত গভৰ্ণমেণ্ট অফ আছাম, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই পইচা দিছে যে এই অঞ্চলত গভৰ্ণমেণ্ট অফ আছাম, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ স্কিমবিলাক চলি থাকে। ইয়াৰ উপৰিঞ্চিত টকা দিছে, ফাণ্ড দিছে, ইয়াৰ অঞ্চলৰ উন্নয়নটো ক্ষিপ্ৰতাৰে হওক। ইয়াৰ যিখিনি গেপ আছে, এটা হিউজ গেপ আছিলে, সেই গেপটো পূৰা হওক। তাৰপিছত যে এই পইচাবিলাক যে আত্মসাৎ কৰিলে, এই কৰা মানুহবিলাক আজি নিজকে মানে তেখেতসকলে নিজকে ৰামকৃষ্ণ বুলি ভাবে। তো এনেকুৱাতো হ'ব নোৱাৰে না। তো এই কাৰণে আজি যিটো আমি দায়িত্ব লৈ আহিছোঁ, 32 লাখ মানুহক ন্যায় দিয়াৰ কাৰণে, নিৰাপত্তা দিয়াৰ কাৰণে, শান্তি দিয়াৰ কাৰণে আৰু উন্নয়ন কৰাৰ কাৰণে, আৰু ইয়াৰ লগতে আজি সমন্বয় কৰাৰ কাৰণে। আজিও কিছুমান মানুহ বড়ো অনাবড়ো কৰি ইয়াত ৰাজনীতি কৰিব বিচাৰে, ইয়াত ধৰ্মৰ নামত ৰাজনীতি কৰিব বিচাৰে। আৰু বড়োলেণ্ড অঞ্চলটো তেখেতসকলে চিলেকশ্যন কৰি লয় যে এই অঞ্চলতে কৰিব লাগে বুলি পেলাই, আৰু তেনেকৈ বহুতে ৰাজনীতি লাভালাভ লয়। কিন্তু আজি আমি UPPL BJP চৰকাৰ গঠন হোৱাৰ পিছত এই সমন্বয়টো গঢ়াৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু আজিলৈকে আপোনালোকে দেখি ছ'চিয়েল লেভেলত, সামাজিক লেভেলত মানে সেই সমন্বয়টো আহি গৈছে।
ৰাজনীতিক লেভেলত অলপ ডিফাৰেঞ্চবিলাক থাকে কিন্তু সামাজিক যিটো পৰ্যায় ইয়াত আপুনি দেখিবলৈ পাব যথেষ্ট সমন্বয়টো আগবাঢ়ি আহিছে তো সেইকাৰণে অনাগত দিনত যিসকলে অলপ তেনেকুৱা ডিভিজিভ পলিটিক্স কৰে ডিভাইড এণ্ড মানে পলিটিক্সবিলাক কৰে আপোনালোকেও চাব লাগিব অসমৰ বৃহত্তৰ স্বাৰ্থত বড়োলেণ্ডৰ বৃহত্তৰ স্বাৰ্থত আৰু অসমৰ খিলঞ্জীয়া সমাজবোৰৰ স্বাৰ্থত জাতি জনগোষ্ঠীৰ সমন্বয়ৰ স্বাৰ্থত এই যে পলিটিচিয়ানবিলাক যিসকলে সমাজখন বিভাজন কৰিব বিচাৰে সেইসকলক আপোনালোকেও নজৰ দিব লাগিব অলপমান ধৈৰ্য ধৰক অলপ ধৈৰ্য ধৰক আপোনালোকে যে এটা আগৰ যিটো পৰিৱেশ সেই পৰিৱেশবিলাক সলনি হৈ গৈ আছে আগৰ চৰকাৰ নাই এতিয়া আপুনি দেখিছে ক'ৰবাত ট্ৰেজাৰীত মানে পইচা লৈ ধৰা পৰিছে কোনোবা ছাব ইনস্পেক্টৰো এৰেষ্ট হৈছে কোনো সাৰি যোৱা নাই ডাঙৰো ধৰিব নধৰাৰ কথা নাই কিন্তু এটা ধৰিবৰ কাৰণে যিখিনি বেচিছ সেইটো ক্লিয়াৰ কৰিব লাগিব আপুনি মানুহ এজনক ধৰিলে কালি এৰি দিলে লাভটো কি হ'ব 22,000 বৰি হৈ যাব ইয়াৰ পিছত যাই পেলাই আৰু দুগুণ পলিটিক্স কৰিব দুগুণ পইচা খাব সেইকাৰণে আপুনি ক্লিয়াৰ কৰক যে সি যাহাতে একবাৰ গ'লে আৰু বাহিৰত আহিব নোৱাৰে